সব ফ্ৰেণ্ড আমি আহি পালোঁ তাত জালুকবাৰীৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম হাজোলৈকে। মেমৰ এই অৱস্থা পুৱা একাপ চাহ খাই ওলোৱা মানুহ বাৰটাতো একো খোৱা নাছিল। খুবেই বেয়া বানপানীৰ চেহেৰা হৈ গৈছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ একবাৰ আপোনালোকৰ আগত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি দুটা বন্ধু ওলাইছোঁ ছয়গাঁৱলৈ। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'টো দেখা পাইছে যে আমি ছয়গাঁৱত ৰানিং মানে চিলেকশ্যন কৰিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট লেভেলৰ। আকৌ মানে এইটো কৰি আহি এটা আকৌ মাতিছে আমাক। আজি মানে আমাৰ ৰানিং আছে 16 তাৰিখে, কিন্তু একদিন আগতে মাতিছে। চাওঁ এতিয়া কি হয় কি নহয়, ভিডিঅ'টোত লাগি থাকক আৰু চাই থাকক। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। তুমি দিলা 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 ঠিকনা, অ জিয়া 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 বাসনা। আমি এতিয়া জালুকবাৰী পাব অৱস্থা মাজতে আপোনালোক মই মাজৰ ভিডিঅ'খন দেখাব নোৱাৰিলোঁ, কাৰণ মানে গাড়ীত অলপ ভিৰো আছে, টিভি চলি আছে। মাজতে আমি দুটা বন্ধুক লগ কৰিলোঁ আৰু ধূপধাৰাত বাইদেউকো লগ কৰিলোঁ, কিন্তু আমি আপোনালোকক দেখাব নোৱাৰিলোঁ। তাৰপিছত আমি আহোঁতে ছয়গাঁৱত তিনিটা আমি বান্ধৱীক লগ কৰিলোঁ। এতিয়া আমি লগ কৰি আটাইবোৰ গোটেই টাউন পিছত বহি আছে চিটত, আমি আটাইবোৰ গৈ আছোঁ। এতিয়া আমি জালুকবাৰী পাওঁ আৰু জালুকবাৰীৰ পৰা আমি হাজোলৈ যাত্ৰা কৰিম। হাজোৰ পিছত তাতে কি হয় কি নহয় আপোনালোকক গোটেই কৈ দিম। এতিয়া আমি গাড়ীত আছোঁ, বাকীত মই আৰু দীপক আৰু বাকীখিনি আমাৰ গ্ৰুপত আছে আৰু ভিতৰখিনি 6জনমান পিছত আছে। তো আমি জালুকবাৰীত নামি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হাজোত যিখিনি আছে, তেনে ভিডিঅ'টো চাই থাকিব। চব ফ্ৰেণ্ড আমি আহি পালোঁ তাত জালুকবাৰীৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম হাজোলৈকে। মাজত আমি ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ আমি অলপ অসুবিধাত আছিলোঁ, কাৰণ গাড়ীত মানুহ অলপ বেছি আছিল আৰু গাড়ীত টিভিও চলি আছিল। সেইকাৰণে আমি গাড়ীত কিয় বনাব নোৱাৰিলোঁ, কিন্তু কাৰণ আহিলে আমাৰ যিখিনি বন্ধু আছে গোটেই সেইখিনি আছে। চাওক গোটেই কিবা দোকান কিবা খাই আছে আমাৰ মেম। মেমক আমি ছয়গাঁৱৰ পৰা মানে ৰিচিভ কৰিলোঁ। আশা আছে মেডামে আমাৰ ডিষ্ট্ৰিক্টৰ বাবে গ'ল্ড মেডেল ল'ব, আৰু আমাৰ লগত 3জন আহিছে ছয়গাঁৱৰ পৰা। আমি পিক আপ কৰিলোঁ, সিহঁতৰ নাম নাজানো, সিহঁতৰ গাড়ীত আছে, কিন্তু খাই আছে। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব, কমেণ্ট কৰিব, লাইক কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি থাকিব। বাই বাই। তেতিয়াহ'লে আমি এটা হাজোলৈ যাত্ৰা কৰিম। তাৰ আগতে আপোনালোকে জালুকবাৰীৰ 360 ভিউ অলপ দেখুৱাব চেষ্টা কৰিম। চ' এতিয়া আমি হাজোলৈ যাত্ৰা কৰোঁ। ভিডিঅ'টো চাই থাকিব পাৰে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আমাৰ গোটেই বন্ধু আগত পিছে দেখা পাই আছে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ, বলক ভিডিঅ'টো চাই থাকোঁ। চব ফ্ৰেণ্ড আমি সকলোৱে যাই আছোঁ মিলিজুলি। চাওক আমাৰ আগৰ গোটেই বন্ধু বান্ধৱী গৈ আছে একেলগে। আপোনালোকক কৈছিলোঁ যে আগতে আমাৰ মানে 16 তাৰিখে আছিল ৰানিংটো, কিন্তু ছাৰে আমাক 15 তাৰিখে মাতিছে। আগত আমি পেপাৰ ছাবমিট কৰিব লাগিব, সেইকাৰণে আজি সকলোৱে একেলগে মিলিজুলি আহিছোঁ। তাৰে আমি গোটেই একেলগত আহিছোঁ, কিন্তু মেমক আমি ধূপধাৰাৰ পৰা মানে পিক আপ কৰিলোঁ। তাৰপিছত আৰু আগত আহি আমি 3জন বান্ধৱী যেতিয়া আমি আছিল একেলগে ৰানিং কৰা। সিহঁতৰ নাম নাজানো মই, সিহঁতৰ আছে মাজত, সিহঁতৰ নাম সুধিম মই। সিহঁত আছিল, সিহঁতক আমি নগাঁৱৰ পৰা মানে পিক আপ কৰিলোঁ। একেলগে গৈ আছোঁ। এতিয়া আমি যাম অভাৰব্ৰিজ হয় একেবাৰে হাজোলৈ। হাজোত কি হয় কি নহয় আপোনালোকক দেখুৱাই থাকিম। আপোনালোক ভিডিঅ' চাই আমি এতিয়ালৈকে জালুকবাৰীতে আছোঁ। আমাৰ গাড়ী মানে আমি গাড়ী চাই আছোঁ, গাড়ী মিলাই নাই।
আমাৰ বাইদেউ এজন আছে গাড়ী মিলাই আছে গাড়ী মানে কি এজন আহে গাড়ী কয় যে মোক 50 টকা লাগে হাজলৈকে যাবা জালুক বাৰী হেৰে পৰা মানে 50 টকা কোনে বগাই 40 টকা কয় কিন্তু হোৱা নাই তাৰ বাইদেউ ফোন কৰিছে আৰু কোনদিন যাব লাগে আৰু মানে সেই হিচাপত আমি এটা অটো ৰাখি দিলে দেখা পাইছে আপুনি মানে হিচাপটো মিলাই আমি 9জন আছোঁ টোটেল 9জনে মানে মিলাই পইচাটো দিম আৰু আমি হাজলৈ যাম তেনেহ'লে ভিডিঅ'টো চাই থাকোঁ আমি ইয়াৰ পৰা ঘূৰে ঘূৰে আপোনালোকক ভিউ দেখাবলৈ চেষ্টা কৰিম ফাইনেলি মানে একচুৱেলি মানে আজি আমাৰ ৰানিংটো নহয় আজি আপোনালোকক আমি দেখুৱাম কি হ'ব কি নহয় মানে কেনেকুৱা কি বস্তু কৰিব লাগে কি কিমান ছাবমিট কৰিম এইবিলাক আমি ফাইনেলি দেখুৱাম আজি আমাৰ ফাইনেলি ৰানিং নহয় আজি আমি যাম আগতে যাম মানে পেপাৰ যিখিনি আমাৰ কাগজপত্ৰ ছাবমিট কৰিম আজি ছাবমিট কৰিলেহে আমি মানে অহাকালি ৰানিং কৰিব পাৰিম নহ'লে আমি নোৱাৰি পেলাই নহ'লে ভিডিঅ' চাই থাকক আমি হাজত যাই তাতে কি দেখাব পাৰে আপোনালোকক দেখাব পাৰিম তেতিয়া আজি আমি গালত গৈ পাম আমি অলপ আগতে জালুকবাৰীৰ পৰা টেম্পু এখন টেম্পু আনিলোঁ টেম্পু মানে আমি হিচাপ মিলা নাছিল কোনোবা বেছি ভাড়া খুঁজে কোনোবা কম খুঁজে এনেকুৱা আমি টেম্পু কোনোবা মিলালোঁ মিলাই পেলাই আমি গোটেই যিখিনি আমি গ্ৰুপত আহিছিলোঁ গোটেই টেম্পুখন গৈ তেতিয়ালৈকে আমি হাজো গৈ পোৱা নাই টেম্পুতে বহি আছোঁ আমাৰ টেম্পুৰ আগত বহি আছে নাজিবুল দা তাৰ ছাইডতে বহি আছে আমাৰ মেম তাৰপিছত মাজতে বহি আছে আমাৰ কেইজনমান বান্ধৱী আৰু বন্ধু তো আমি এতিয়া টেম্পুটো আছে বহি আছে গৈ পোৱা নাই কাৰণ তাতে আমি কি দেখুৱাব পাৰে বোলে গোটেই দেখুৱাম বোলে ভিডিঅ' চাই থাকোঁ তাৰ আগতে বোলে আমাৰ দীপক ভাই আছে দীপক কিবা কয় বোলে তাৰপিছত পুৱাৰ পৰা একো খাব পোৱা নাই পুৱাত চাহ একাপ খাই ওলাইছে ঘৰৰ পৰা যিহেতু সি ধামধুমত গা পা ধুই চাহ একাপ খাই ওলাইছে এতিয়া ই বাৰটাত একো খোৱা নাই পুৱাও একো খোৱা নাই প্ৰেছাৰ আৰু চেহেৰা দেখা পালে মৰম লগা হৈ গৈছে মই আপোনালোকক বেক কেমেৰা কৰি দেখাব চেষ্টা কৰিম এই অৱস্থা পুৱা একাপ চাহ খাই ওলোৱা মানে বাৰটাত একো খোৱা নাছিল খুবেই বেয়া বান্ধৱৰ চেহেৰা হৈ গৈছে It's the motherfucking Eagle Double G. ওলাইছোঁ এতিয়া প্ৰায় 4টা বাজিল আমি গৈ পোৱা নাই স্থানত গৈয়ে পোৱা নাই হয় হয় ত' গাইজ আপোনালোকৰ বাবে আমি আহিব পাৰিছোঁ আপোনালোকৰ খালি আশীৰ্বাদ আছিল সেইবাবে আমি চিলেকশ্যন পাইছোঁ আৰু ইয়ালৈ আহিব সক্ষম হৈছোঁ সেয়েহে ভিডিঅ'টো চাই থাকিব আমি পূৰা ধুনীয়া ধুনীয়া আপোনাক ষ্টেচন দেখুৱাম আৰু কি কি প্ৰতিযোগিতা হ'ব সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু চৰণ ভাইৰ চেনেলটোক সকলোৱে যাতে ছাপৰ্ট কৰে আৰু আগুৱাই যাওক মোৰ কামনা থাকিল আৰু সেইখিনিয়ে ক'ব আৰু যিয়ে চৰণ ভাইয়ে কিবা খোৱাব তাকে আশা কৰিলোঁ কাৰণ পেটটো একদম খালী হৈ আছে নহয় মোৰ এটা প্ৰশ্ন আছে দীপক ভাইলৈকে আপুনি যে ৰানিং কৰিব যাই আছে আপোনাক কেনেকুৱা ধৰণৰ অনুভৱ হৈ আছে অনুভৱ খুবেই আৰু যেতিয়া পাছৰ কথা কিন্তু এটা এনাৰ্জি আহি আছে পূৰা ইণ্টাৰনেট এনাৰ্জি পূৰা তাত এনেকুৱা দৌৰিম লাগে পিছতে একো কোনো কিবা নাই কিন্তু দৌৰিব পাৰিম সেইটোৱে বহুত ডাঙৰ কথা কিন্তু দৌৰি আহিম তো গাইজ সকলোৱে মানে পাৰ্টিচিপেট কৰাটো ডাঙৰ কথা আমি ইয়ালৈ আহিছোঁ আমাক বহুত ভাল লাগিছে আপুনি যেতিয়া আহিব তেতিয়া চাব আপোনাৰ ফিলিংছ কেনেকুৱা লাগে তো গম পাব সেয়েহে সকলোকে প্ৰতিযোগিতাত যোগদান কৰিবলৈ মই মানে আশা কৰিলোঁ সকলোৱে যোগদান কৰিব তো আৰু CK19 ব্লগ যোনটো আমাৰ চৰণ ভাই অনাৰ তো তেওঁ সকলোৱে যাতে ছাপৰ্ট কৰে মই আশা কৰিছোঁ ছাপৰ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' তেওঁ আগবঢ়াই থাকিব বুলি মই তেওঁক মানে ক'ব খুজিছোঁ তেওঁ এইদৰে আগবঢ়াই থাকক আৰু আমাক ধুনীয়া ধুনীয়া বস্তুবোৰ দেখুৱাই থাকক আৰু মানে জ্ঞান দি থাকক মানে কি কি বস্তু সেইবিলাক দি থাকক আমি তাকেই ক'ব খুজিম আৰু আমি ছাপৰ্ট কৰি আছোঁ তেওঁ আৰু সকলোৱে যাতে ছাপৰ্ট কৰে এইটো ক'ব খুজিম মই ঠিক আছে ধন্যবাদ ছাইডতে বহি থকা আমাৰ যে দিলদাৰ ভাই দিলদাৰ দা কিবা ক'ব খুজিছোঁ তোমাক কেনেকুৱা অনুভৱ হৈ আছে দুআষাৰ ক'ব ভাল লাগি আছে ৰানিং কৰিব পাব ন ঠিক আছে আৰু একো নকয় চব আমি এটা গাড়ীৰ পৰা অলপ আগতে নামিলোঁ নামি এখন আমি ফিল্ডৰ কাষতে আছোঁ আমি গোটেই ফ্ৰেণ্ড যিখিনি আমাৰ টিমত আহিছিল আগৰখিনি আছে গৈ আছে সিহঁতে মানে মেম আগে গৈ আছে দেখাব ক'ত যাব লাগে ক'ত যাব নালাগে মোৰ ঠিক ফিল্ডৰ চাইডতে চাওক এটা ফিল্ড আছে ডাঙৰ ফিল্ড ইয়াতে আমাৰ ৰানিং হ'ব চাইডে গোটেই চিন টিন দিয়া আছে গোটেই মানুহবিলাক আছে বহুত জমা লাগিছে গোটেইবিলাক তেনেহ'লে মানে চাই থকা এটা সোমাৰ পিছত দেখা যাম কি এতিয়ালৈকে আমি ফিল্ডত প্ৰৱেশ কৰা নাই ফিল্ডত প্ৰৱেশ কৰাৰ পিছত আমি দেখুৱাম কি হয় কি নহয় ভিডিঅ'টো চাই থাকক ফিল্ডত বহুত মানুহ জমা লাগি আছে এতিয়া আমি যাওঁ ক'ত লৈ যাই মানে চাওঁ চাই থাকক
ফ্ৰেণ্ড আমি অলপ আগতে আহি পালোঁ। আহি মাথাত আমাৰ মানে অলপ প্ৰব্লেম হৈছে, যিটো মানে আমাৰ কামত যিটো ছাৰ এজন মানে ইনফৰ্ম কৰা নাছিল চাগে, মানে এনেকুৱাই কৈছে ইয়াৰে যিটো ছাৰ আছে মানে। কিন্তু আমাৰ যিটো প্ৰব্লেম সেইটো ছল্ভ হৈ গ'ল, আমাৰ থকা ৰুম চুম গোটেই বন্দোবস্ত হৈ গ'ল। এতিয়া আমি তাতে ৰুম চুম মানে লগৰ এটা এৰিয়াখন আমি এটা অলপ বজাৰত যোৱা যিহেতু আমাৰ পইচা অলপ মানে শ্বৰ্ট কৰিছে, পইচা ওলালোঁ। তাৰপিছত আমি আকৌ আহি কিন্তু আপোনালোক আমি এতিয়ালৈকে ফিল্ডটো দেখাব পৰা নাই, কিয়নো অলপ মানে ৰাতি হৈ গৈছে, অলপ আন্ধাৰ হৈ গৈছে। আন্ধাৰৰ কাৰণে আমি এতিয়া আপোনালোকক ফিল্ডটো দেখাব পৰা নাই। নিশ্চয় আমি আপোনালোকক অহাকালি দেখাব চেষ্টা কৰিম। কিন্তু আমাৰ মেইন অলপ প্ৰব্লেম হৈছে আমাৰ দুয়োজনৰ, কিন্তু আমি মানে আমাৰ প্ৰব্লেমটো হৈছে যে আমি আমাৰ লগত অলপ পইচা শ্বৰ্ট কৰি আছে, সেইকাৰণে আমি দুয়োটা অলপ যাওঁ এটিএমলৈ যাই অলপ পইচা লৈ আহোঁ। আজি আপোনালোক আমি ফিল্ডটো দেখুৱাব নোৱাৰিলোঁ, কিন্তু কালি মই আপোনালোকক নিশ্চয় আমি ফিল্ডটো দেখুৱাম ভালকৈ কেনেকৈ কি কৰা। ফ্ৰেণ্ড আমি আহি এতিয়া বৰ্তমান হাজো মাৰ্কেটত আহি পাইছোঁ। চাব পাৰিছে হাজোৰ নাইট মাৰ্কেট, অলপ চাই লওক। এইটো হৈছে হাজোৰ নাইট মাৰ্কেট। এতিয়া আমি দুয়োজন বন্ধু আহিছোঁ এটিএমত পইচা ওলাবলৈ। প্ৰথমতে পইচা ওলাওঁ দিয়ক, প্ৰথমতে পইচা ওলাই লওঁ, তাৰপিছত চাওঁ কি কৰোঁ কি নকৰোঁ। হাজোৰ মাৰ্কেট অলপ ঘূৰি চাওঁ হাজোৰ মাৰ্কেটত। আৰু আমি পুৱাৰ ভাগত কিবা কিবি খাইছিলোঁ, কিন্তু আমি দুপৰত একো খাব নাই। গাড়ীত যিটো আহি আছোঁ মানে দিনটাৰ দিনে, কিন্তু একো খাব পোৱা নাই। অলপ নিজকে ভোক লাগিছে, ইয়াতে পইচা লৈ অলপমান কিবা কিবি খাম, তাৰপিছত অলপ দেখুৱাম। তাৰপিছত আমি আকৌ আমাৰ ৰুমৰ পিনে যাম। চাওক ইয়াতে পইচা ওলাই আছে আমাৰ দিব পাৰে। আৰু এতিয়া আমি আছোঁ হাজো মাৰ্কেট। আপোনালোকে গমেই পালে আমি এতিয়া আছোঁ হাজং মাৰ্কেটত। আমি পইচা ওলাবলৈ আহিছিলোঁ, কিন্তু গৈছিলোঁ SBI ATMত, তাতে পইচা কেছ নাই। দাদা এটা সুধিলোঁ, দাদা এটা কৈছে অলপ আগতীয়া ইউজিভা ATM আছে, তাতে তাতে পাবা বুলি ক'ল। কিন্তু ইউজিভা ATMত গ'লোঁ, তাতে কেছ মানে কেছটো বাঢ়ি দিয়ক, ATM মানে বন্ধ হৈ গ'ল। এতিয়া মানে আমাৰ দুটা অপশ্যনটো নাই, নাপালোঁ এই দুটাত। এতিয়া আৰু এটা আছে সৌপিনে আগৰি যাব লাগিব, আমি দেখুৱাম চাই যাব, তাতে যাম। তাতে যদি পালে পাৰোঁ, নাপালে আজি আমাৰ দিগদাৰে আছে, আমি পেটত যাম। চবৰে আপোনাক গমেই পালে আমি হাজো মাৰ্কেটত 2-3টাকৈ ATMত ঘূৰিলোঁ, পইচা নাপালোঁ। শেষতে এটাত পালোঁ। এতিয়া পাইলে পইচা ওলালোঁ, অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পিছত আমি সকলো বন্ধু মিলি এতিয়া হোটেলত আহিলোঁ। ইয়াতে অলপ খানা খাই যায় অলপ ৰেষ্ট কৰিম। ৰেষ্ট কৰাৰ পিছত আৰু কালি কি হৈ চাওঁ, কালি মৰ্ণিং কালি ৰানিং হ'ব। যদি পাৰিলে আমি কালি ৰানিংটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি আমি ৰানিঙত লাগিলে তেনেহ'লে পাৰিম নে নাই ইমান গেৰেণ্টি নাই, তথাপিও চেষ্টা কৰিম। আমাৰ দীঘলী আহি আমাৰ ইতিমধ্যে ভাত আহি গ'ল, নিৰামিষ দালি, চব্জি, পাপৰ আৰু আলু ভাজি আছে। আমাৰ দিব पेट को थोड़ा ठंडा मिलेगा भाई। তেনেহ'লে আজিৰ কাৰণে বাই বাই, গুড নাইট। নেক্সট ব্লগ পাম। তেনেহ'লে আজিৰ কাৰণে গুড নাইট।